আজি এটা দুৰ্ভাগ্যজনক ঘটনা বগাজুলিত ঘটিছে। মই সমষ্টিত বহু কামত ব্যস্ত গাঁওবিলাকত ঘূৰি আছিলোঁ। তো এই সময়তে খবৰটো পাই মই স্পটত লাগি দৌৰি আহিলোঁ। মেডিকেলতো গ'লোঁ, মেডিকেলতো কথা পাতিছোঁ। আমাৰ যি দুজন আঘাত হৈছে আৰু এজন স্পট ডেড হৈছে। তো এতিয়া আমি সকলো এতিয়া SP আহিছে বা আমাৰ চব মেজিষ্ট্ৰেট আহিছে। গতিকে ল'ৰা ছোৱালীবিলাকে নদীত যিটো এটা সৰু ডং আছে, এই সৰু ডঙত খেলি থাকোঁতে আনি খেলি আছিলে। এই খেলি থকা সময়তে ব্লাষ্ট হৈছে বুলি আমাৰ গাঁৱৰ ৰাইজে জনাইছে। গতিকে এইটো বহুত দুখ লগা ঘটনা মোৰ সমষ্টিৰ বাবে, মানুহ ফেমিলিৰ বাবে। আজি যিখিনি ঘটনা হ'ল এইটো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু নিশ্চয় মই SP ডাঙৰীয়াক কৈছোঁ এইটো উচিত তদন্ত হ'ব লাগে, ক'ৰ পৰা তেনেকুৱা হৈ গ'ল। গতিকে আৰু ফেমিলিক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই বহুত যিহেতু গৰীব ফেমিলি, গতিকে মই কম্পেনচেশ্যন দিয়াৰ কাৰণে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। মানে এনেকুৱা শুনিছোঁ, ময়ো ভালকৈ দেখা পোৱা নাই। মানে সেই বস্তুটো ডঙত পাইছে বোলে। আমাৰ ইফালে ডং আছে, মানে ৰাইজৰ ডং আছে। ইফালে এটা মানে দুটা আছিল ডংটো, মানে অলপ ওখ ছাইডত আছিল বোলে সেই বস্তুটো। এইটো মানে দেখি পেলাই সিহঁতে আনছে, মানে সিহঁতে গম নাপায় সি কি বস্তু, মানে কিলি আছিলে আৰু না। সিহঁতে কিলাৰ পিছত এনেকুৱা মানে ঘটিল আৰু ঘটনাটো। এজন মৰিছে আৰু কেইজন ঘায়াল কেইজন? দুইজন হৈছে। মহিলা আছে নিশ্চয়। আমি ইয়াতে আহি কিনি মানে এজন ল'ৰা দেখা পাইছোঁ আৰু দুইজন ইয়াৰ ঘৰত মালিকে বহুত কিবা হৈছে আৰু ঘাইল হৈছে আৰু সৰু বাচ্চা 11 বছৰমান হ'ব আৰু। এইটো নিশ্চয় LP স্কুলত যায় আৰু না সৰু ল'ৰাটো, আৰু যিটো এতিয়া মৃত্যু হ'ল মানে এইটো NK দাৰাংগা ME স্কুলত যায়।